শ্লপিং গাড়ীখন ইপিনে পৰি দিব লৈছে, উপায় নাই। আমাৰ দীপাংকৰ কোচ তেখেতে আমাৰ কাৰণে পুৰা বইল মাছ আৰু লগতে বাছাৰ বাই বাই। আমি ওলালো আৰু এই দুপৰীয়া 1-1:30 বজাত ওলাইছো ইয়াৰ পৰা। বহুত ৰ'দ পৰিছে, কিন্তু হ'লেও বাছাৰ এতিয়া বাই বাই। এতিয়া ৰাস্তাত আমি কি কৰিম চব আপোনালোকক দেখাম। তোমাৰ ইয়াত আহি ভাল লাগিলে যে, সেইটো কাৰণে ধন্যবাদ। চবেই ড্ৰেছ পাতি পিন্ধি ললো, ৰেডি। ভাই তুমি ইয়াত ধুনীয়া তোমাৰ নিজৰ কাম কৰি থাকা, আমি সদায় আশীৰ্বাদ কৰিছো। বাকী আমি এতিয়া আমাৰ ভাই ভাগৰ ককাই বাকী এইপিনে আৰু এইপিনে কামাখ্যাদা লগ পালো, ভাল লাগিলে। সেইটোৱেতো কৈছো। এতিয়া বাছাৰ ইয়াৰ পৰা গৈ আছো, আমি জাৰ্ণি কৰি আছো। বাকী এইকেইটা আমাৰ ভাইকেইটা আগত গৈ আছে। এতিয়া আধা পৰা মই ৰাইড কৰিম, ইয়াক আধা ৰাইড কৰিব দিছো আৰু ৰাস্তাত বহুত দীঘল। তাৰপৰা এতিয়া এই ভাইতে আহি আছে, বাই 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 বাই। এতিয়া আমাৰ ডিষ্ট্ৰিক্ট পাছিঘাট 185, ডিব্ৰুগড় 134, ইটানগৰ ইমান। ত' আমি জাৰ্ণি গৈ থাকোঁ। আমি এই ভিতৰৰ এৰিয়া এটাৰ পৰা এতিয়া বাছাৰ পৰা ওলাই আহিছোঁ। আহি এই পাহাৰকেইখন চাই চাওক, এইটো কিমান ডাউন দিছেনে, ভয় লাগিব। ডিব্ৰুগড় ইয়াৰ পৰা 127, বাকী ইটানগৰ 239, সেনেকৈ চাইনবোৰ্ডো আছে। বাকী এতিয়া বৰ্তমান আমি পাহাৰৰ মাজত আছোঁ। এইটো দেখিয়ে নাপায়, আগলৈ যাবলৈ ৰিস্ক নলওঁ। চ' এনেই মই যোনটো দেখিছোঁ আপোনালোকক দেখাই দিছোঁ, ভিডিঅ' এটা দিছোঁ। কিমান ডাউন দেখিছেনে, সৰু সৰু গছবিলাক বহুত জুম কৰিছোঁ কাৰণ ডাঙৰ দেখিছে, কিন্তু কিমান তলত আছে। কিন্তু ইয়াৰ পৰা যদি মই এই ভৰিটোৰ পৰা যদি অলপ আগত যাওঁ, এইডোখৰ গোটেই আপোনাক চিনিয়ে নাপাব, এনেকুৱা ডেঞ্জাৰ এৰিয়া এডোখৰ। চ' আহিব, হাইৱে ভাল ৰাস্তা। আপোনালোকে অকল ভিডিঅ'টো কণ্টিনিউ কৰি থাকিলে হ'ব, আৰু পাৰিলে লাইক ফ'ল' কৰি দিব। আৰু ধুনীয়া ধুনীয়া জেগা দেখাবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। এয়া হাইৱে কিনাৰত ধুনীয়াকৈ এইটো দেখিছোঁ কলৰ বাগান, সেইকাৰণে আপোনালোকক অকণমান দেখাওঁ বোলো। কলৰ বাগান ধুনীয়াকৈ আছে, কমলা বাগান আছে, লগতে কমলা বাগানটো দেখাইছিলোঁৱেই। তো এইটো কলৰ বাগান, আৰু এইখন হৈছে চিৰাং হোটেল। ইয়াতে অকণমান জিৰণি লওঁ আমি। তো মূৰৰ পৰা আহি আছোঁ আমি, আহি ৰাস্তাটো দেখিছেনে, ৰাস্তা এইটো পাহাৰৰ পৰা এনেকৈ ৰাস্তা আহে। যিহেতু এই ৰাস্তাটো অকণমান ঠেক আছিলে আৰু শ্লপিং আছিলে, সেইকাৰণে এখন গাড়ী ফচি গৈছিলে। এখন ওলোৱালৈকে আমাৰ গোটেই গাড়ী জাম লাগি গৈছে। ইয়াত দেখিছে নহয়, আমিও ফচিলোঁ। এতিয়া যাওঁ আকৌ, ৰাস্তা ক্লিয়াৰ। আমি এনেকুৱা শ্লপিং গাড়ীখন ইপিনে পৰি দিব লৈছে, উপায় নাই, সেনেকৈ ৰখি গ'ল। এতিয়া সেইটো কাৰণে গোটেই ট্ৰেফিক জাম দেখিছেনে। হ'লেও বাইকত অহাৰ কাৰণে আমি যাব পাৰিছোঁ, আৰু বেলেগ একো নাই। বাকী ইপিনে চব ট্ৰেফিক জাম লাগি আছে। গাড়ী এখনৰ ভুলৰ কাৰণে বাকী গোটেইখিনি ফচিবলগীয়া হয়। সেইকাৰণে এইবিলাকত গাড়ী অনাতকৈ বাইকত অহাটো বেছি ভাল বুলি ভাবোঁ আৰু মই। এনেকুৱাই আছে এৰিয়াটো, এৰিব নোৱাৰি। আকৌ ইয়াত ঘূৰি আহোঁতো জেগাটোত অকণমান ৰখি দিছোঁ। এয়া ফলছটো দেখিছেনে, লগতে আমাৰ এইকেইটা ভাই বন্ধু। মই অকণমান ফ্ৰেছ হওঁ, ভাগৰ লাগিছে পূৰা। ত' 360 কৰি দেখাই দিছোঁ, ফূৰ্তি কৰক। ভাই এটা জোতা ধুই আছে, আৰু ইয়াত ধুনীয়াকৈ এইকেইটা ভাই বন্ধু বহি আছে। লগতে এইটো দেখিছে ধুনীয়াকৈ পাৰি দিয়া হৈছে কাঠ এটুকুৰা, ধুনীয়াকৈ আপোনাৰ টুলৰ নিচিনা কাম কৰিব। আমি ইয়াতে অকণমান বহি পেলাই জিৰাই লওঁ। ইয়াৰ পৰা জাৰ্ণি আৰু গৈ থাকিব, চলি থাকিম, গৈ থাকিম। ইয়াৰ পৰা আৰু লেকাবালিলৈকে আপোনাৰ 30 আছে, তাৰপৰা ধেমাজি আকৌ 30 আছেই। চ' গৈ থাকোঁ, আৰু কি কৰিম ৰাস্তাত দেখাম বাৰু, খাই থাকিব। চিলাপথাৰত মোৰ বন্ধু এজন আছিলে, আমাৰ দীপাংকৰ কোচ। তেখেতে আমাৰ কাৰণে পুৰা বইল মাছ আৰু লগতে এইপিনে কি আছিলে, জলফাই, অমৰা পাত টেঙা দি ধুনীয়াকৈ বইল আমাক খোৱালে। এয়া আমাৰ ভাই, এইপিনে বন্ধু দীপাংকৰ কোচ, তাৰপিছত এইপিনে কুলালী, এইপিনে দুলভ, আৰু এইপিনে মই, আৰু এই মোৰ বন্ধুৱে লগতে এইখিনিৰ লগত আকৌ পাপৰো ভাজি দিছিলে, মানে এয়া পাপৰ ড্ৰাই ফ্ৰাই। লগতে এইপিনে মোৰ বন্ধুৱে কিবা এটা কয় বোলে, কোৱা। হাই গাইজ, এওঁলোকে আহিলে এইফালে অলপ ফুৰিবলৈ গৈছিলে লিখাবালি, মোৰ ওচৰত আহিলে। এই আপোনাৰ মাছ আৰু অমৰা পাত দি পেলাই বনালে, এইফালে পাপৰ। এনেকৈ গৰম বেছি পৰিছে আজি, তো এইফালে আমি এইফালে মোৰ ভাই আহিছে, এইফালে মোৰ বন্ধু আটাই। এনেকৈ আৰু গৰমত কি কৰিব। যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব। থেংক ইউ।
এতিয়া আমি ইয়াৰ পৰা খাই বৈ পেলাই আমি নিজৰ ঘৰলৈ যামগৈ চিলাপথাৰৰ পৰা ধেমাজি বেছি দূৰ নহয় অকল 30 কিলোমিটাৰ ইয়াৰ পৰা আমি লাহে লাহে গৈ থাকিম এতিয়া যিহেতু ইমান দূৰ আহিলে কাৰণে ইয়াত অকণমান জিৰণি ল'বলৈ কাৰণে বহা হ'ল তাৰপৰা ইয়াৰ পৰা লাহে লাহে গৈ থাকিম আৰু চিলাপথাৰ পাৰ হৈ এতিয়া বৰ্তমান গাই নদীত আমাৰ ধাবা এখন আছে বহুত পুৰণা চিনাকি ধাবা এখন তাতে ইয়াতে অকণমান বহিব লৈছোঁ বাকী আৰু দুজন আহি পোৱা নাই সিহঁতে আহি পোৱালৈকে ইয়াত অকণমান জিৰণি লওঁ বোলো তাকে আকৌ বহুত দিনৰ পিছত সিহঁতকো আমাৰ এই মালিককো লগ পালোঁ এই ধাবাৰ মালিক তাকে সিহঁতকো অকণমান কথা চথা পাতোঁ বোলো সিহঁতি পাৰ্টনাৰকেইটা আহি পোৱালৈকে অলপ বহোঁ তাৰপিছত এতিয়া ঘৰ যাম আৰু চ' বাছাৰ ঘূৰি মেলি ভাল লাগিলে এতিয়া যিহেতু ঘৰত যাম চ' ভিডিঅ'টো এটা সামৰিছোঁ আৰু বাই বাই